অনুভৱটো জনাবলৈ দিয়া প্ৰশ্নটোৱে ইমান দীঘল, গতিকে অনুভৱটো দীঘল হ'বই লাগিব নে কি কয়? বাজি হওক, পোনপ্ৰথমে মই লেহু গাঁৱৰ আজি সমগ্ৰ ৰাইজলৈ, বিশেষকৈ আজি এই ৰাস মহোৎসৱ উপভোগ কৰিবলৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মোৰ অশেষ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে মোক যেতিয়া ফোন কৰিছিলে, কেইদিনমান আগতে ফোন কৰিছিলে যে 29-30 তাৰিখে আমি এনেকৈ লেহু গাঁৱত ৰাস কৰোঁ, আপুনি এইবাৰ আমাৰ ৰাসলৈ আহিব লাগে, আহি পেলাই আপুনি অকণমান ৰাধা নাচি দিলেই হয়। মোৰ কাৰণে অলপ আচৰিত হয়, কিয়নো মোক যলৈকে মাতে দৈৱকী কৰিবলৈ কয়, তাৰপিছত কয় ৰাধাটো কিন্তু কৰিব লাগিব। যদিও বাকী অভিনেত্ৰীবিলাক গৈ কেৱল দৈৱকী বা ৰাধা কৰি গুচি আহে, কিন্তু মোৰ মানে এই দুটা চৰিত্ৰ কৰাটো মানে বাধ্যতামূলক যে বৰষাই দৈৱকী আৰু ৰাধা কৰিব লাগিব। তেতিয়া মই কৈছিলোঁ যে দৈৱকীটো কিয় কৰিব নালাগে, নহয় বাইদেউ আপুনি আমাৰ ইয়াত ৰাধাটোৱে কৰিব লাগিব। মই ভালেই পাইছোঁ, ভালেই হৈছে, কষ্ট কম হ'ব, মই বেছি প্ৰশ্ন নকৰিলোঁ। আজি যেতিয়া আহি পেলাই ইয়াতে পৰিৱেশটো দেখা পালোঁ, ইমান সুন্দৰকৈ, মই সঁচাকৈ খুবেই আচৰিত হৈছিলোঁ আৰু আপ্লুত হৈছিলোঁ, কিয়নো মই এনেকুৱা বৃন্দাবন অসমত ক'তোৱে দেখা নাই। তাৰমানে মই বহু ঠাইত ৰাস কৰিছোঁ, এইবছৰো কৰিছোঁ, মাজুলীতে মই 4 বছৰ কৰিছোঁ, আমগুৰি, নাৰায়ণপুৰ, চিলাপথাৰ, গুৱাহাটী, কিন্তু ইমান সুন্দৰ কনচেপ্ট, যিটো কনচেপ্ট, এই কনচেপ্টটো মই ক'তো দেখা নাই। গতিকে আজি বুজিলোঁ, আৰু তাতে ইয়াতে অলপ নৃত্য নাটিকাৰ নিচিনাকৈ হয়, গতিকে সেইকাৰণে হয়তো মোক দৈৱকী কৰিব নালাগে বুলিয়ে কৈছিলে, কাৰণ মই ওলাই থাকিম আৰু মাতটো বেলেগৰ হ'ব, সেইটো হয়তো অকণমান অসজা লাগিব দৰ্শকৰ। গতিকে আজি এতিয়া ৰাধা নাচিম, কেনেকুৱা হয় নাজানো, কিন্তু মই দেখিয়ে ইমান মনটো ভাল লাগি গৈছে, ফূৰ্তিতে কিবা কিবি নাচিম আৰু কৃষ্ণৰ লগত। আৰু ভালেই হৈছে ক'বলৈ দিলে, কাৰণ ৰাধাত ইয়াতে একো সংলাপ নাই, কেৱল নাচিবহে লাগে। গতিকে মই আগতীয়াকৈ আপোনালোকৰ লগত কথা পাতিলোঁ, খুব ভাল লাগিল সঁচাকৈ মোৰ ইয়ালৈ আহি। মই এটা কথা নক'লে ভুল হ'ব, যে এইখিনি কৰোঁতে যিসকল যুৱকৰ অশেষ কষ্ট আছে বা ইয়াতে কষ্ট অন্তৰ্নিহিত হৈ আছে, মই তেখেত সকলোলৈ মোৰ কৌটি কৌটি প্ৰণাম জনাইছোঁ, যে ইমান কষ্ট কৰি আমাৰ কলা সংস্কৃতি, আমাৰ শাস্ত্ৰীয় সংস্কৃতি বুলিয়ে কৈছোঁ, ৰাস মহোৎসৱ যি ধৰণেৰে উদযাপন কৰা হয়, ধৰ্মীয় অনুষ্ঠান এটা যি সুন্দৰকৈ এনেকৈ উপস্থাপন কৰিছে, জীয়াই ৰাখিছে, সেয়া নৱপ্ৰজন্মৰ বাবে এক সদায় আদৰ্শ হৈ ৰ'ব। আৰু মই ভাবোঁ ৰাসৰ ক্ষেত্ৰত লেহু গাঁৱৰ এই ৰাসখন এক আদৰ্শ স্বৰূপ হৈ ৰ'ক, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। ধন্যবাদ। এতিয়া আৰু আগবাঢ়ো ৰাধালৈকে। ধন্যবাদ বৰষাৰ বিষয়া।